जायगाया मा जायगाया? जायगाया मा जायगाया? जायगाया बे माबाना जायगाया? माबा गिदिर गिदिर लांबाय थादों मानसिखौ जोगोनार गिदिर लांबाय थादों होमबालाय खाथिनिफ्राय लांदों आरो ना बै आथिया नंगौ हाराया बे फुलाबनाय बायदि माने मोदोम बिगुरा गलांनाय जादों सिंनि हाराया ঘটনাটো হৈছিল মানে যে মানুহ মাৰি থৈ গ'ল যেনিবা হাতীয়ে মানে কালি ৰাতি 8:30 মান টাইমত মানে হাতীটো আহিছিল কিন্তু হোৱাটো মই টাইমত শুনাইছোঁ ঘটনাটো আমি কোনেও গম নাপায় কিন্তু হাতী অহাটো গম পাওঁ এনেকৈ হোৱাতে মানে হাল্লা চিল্লা হ'ল অলপ মানে হাল্লা চিল্লা হ'লেও বাবুটো আহি থাকে সদায় এনেকৈ হাল্লা হৈ আৰু গুচি যায় এনেকৈ ভাবিছিলোঁ কিন্তু আজি ৰাতিপুৱা মানে আমি 6:12 মিনিটত এই হাতীটো গুচি গ'ল যে এনেকৈ জমত হবে এই সময় মই মানে হাতীটোক আমি খেদাই দিছোঁ ৰাতিপুৱা মাৰিল কোন পৰা বা কেনেকৈ মাৰিল মানে ৰাতি কেনেকৈ মাৰিল মানে মেইন কথাটো তাই মানে ভাত চাত খাই পেলাই মানে বস্তুটো মানে লেট্ৰিনত গৈছিল নেকি সেই সময়ত মানে হাতীটো আহিলে থৈ লৈ দিছে এনেকৈ ভাবিছোঁ খবৰ দিওঁৱাটো মানে আমি যে গম নাপাওঁ যে সেইটো এনেকৈ ঘটনা হৈছে মানে আমি মোৰ অলপ চলপ সৰু সুৰা বিজনেছ কৰোঁ মই এই জেগা মোৰ ডিউটি মই গৈছিলোঁ পিছত ফোন কৰি মোক জনাই দিলে যে এনেকৈ হৈছে আহি যাওক তাৰপৰা মই আহিলোঁ মানুহৰ নামটো হ'ল ৰবি বসুমতাৰী ৰবিৰাম বসুমতাৰী কি কৰে সেইটো এই বুঢ়া মানুহ খেতিও কৰে বয়সটো 72 মানে এনেকৈ 82 হ'ল এই অঞ্চলত মানে হাতীটো আহি থাকে যেনিবা ঘৰ বাৰী ভাঙাই এনেকৈ হয় বহুত এনেকৈ ঘটনা ঘটি গ'ল মানে গছৰ কিন্তু মানুহ এই আমাৰ 4 নম্বৰ এই প্লটত মানে এনেকৈ ঘটনাটো হোৱা নাছিলে মাৰাৰ এইটো প্ৰথম মিঠে মাৰিল কিন্তু আগতে এই 4 নম্বৰ বি প্লটত বাটাবাৰী চাইডত মানে এইটো ঘটনাটো ঘটি গৈছে চৰকাৰৰ বাবদ যেনিবা এতিয়া আমি যেনিবা আমাৰ ৰেঞ্জ অফিচ আছে যেনিবা কুকলুঙত তাৰপিছত বিট আছে আমাৰ ঘৰৰ ওচৰতে মানে আমাৰ মানে মানুহবিলাক ইমান হাতী এই খেদাওয়াত মানে যোগদাৰ নাই আমি মাতো যে টাউনতে নাহে কিন্তু এনেকৈ ঘটনাটো মানে এই কিবাটো ঘটিব লগা হ'ল বন বিভাগৰ কি গাফিলতিৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনা বন বিভাগৰ গাফিলতি এক চাইডত এনেকৈ হ'ল তাৰপিছত এই শ্বৰ্ট লাইনৰ কাৰণে হ'ল শ্বৰ্ট লাইনটো মানে কি এই আমাৰ ঠিক মতন হোৱা নাই যেনে ঠিক মতন যদি হ'ল হয় এই ঘটনাটো নঘটিলে হয় স্থানীয় বিধায়ক অজয় কুমাৰ ৰায় তেখেতক এই বিষয়ে অৱগত কৰিছিল নেকি বা তেখেতে অজয় ৰায়তো আমি যেনিবা MLA হৈ আমাৰ যেনিবা কি বিজনেছ চাব ডিভিশ্যনত আজিলৈকে তাৰ মুখটো মই দেখা পোৱা নাই আৰু এই অঞ্চলত অহাই নাই হয় আজিলৈকে মই অজয় ৰায়ক চিনি নাপাওঁ অজয় ৰায়ক কি আহ্বান জনাব MLAক আমি কি জনাম মানে এতিয়া তাক মই চিনি নাপাওঁ কেনেকৈ কি ক'ম তাক চিনি নাপাওঁ এটা হাতী প্ৰতিৰোধৰ কাৰণে আমাৰ যেনিবা এই যে আমাৰ BTRৰ হিচাপত যে ৰঞ্জিত ছাৰ এই আমাৰ ফেৰেংগা সি মানে এতিয়া মানে বন বিভাগৰ যি মন্ত্ৰী হৈছে বুলি মানে তাক আপোনাক জনাব চাওঁ যে আমি যে শ্বৰ্ট লাইনটো পট কৰি মানে আমাক এই ভালদৰে বনাই দিব লাগিব আৰু আমি মানে যিমান জনজাতি আছে সেই আমাৰ অঞ্চলত ৰেঞ্জ চেণ্টাৰৰ অন্তৰত সেই মানুহজনে মানে জীৱন চেফটিৰ কাৰণে আমাক এইটো লাগে আৰু খেতি বাতি আমি কৰোঁ ফুলৰ গাছ কাঢ়োঁ তামোল গাছ কাঢ়োঁ সেইগিলা মানে আমাক মানে প্ৰধান হিচাপে মানে উন্নতিৰ কাৰণে আমাৰ ক্ষতি নকৰক এইটো আমাক লাগে